আমি আহি পালো এতিয়া ট্ৰেইনৰ ভিতৰত আৰু চেনেল জ্যোতি বি ব্লগছ। তো আজি আমি লগৰ ল'ৰা দুজন লগ হৈ পেলাই আমি হেৰিত যাব ওলাইছোঁ বঙাইগাঁও। তো বঙাইগাঁৱত এনে এটা কামত যাব ওলাইছোঁ, ভাবিলোঁ কি এটা ভিডিঅ' বনাই লওঁ, আপোনালোকেও মোৰ লগত চাই থাকক। তো এতিয়া কি কৰোঁ কি নকৰোঁ বাকী ট্ৰেইনত গৈ পেলাই মই দেখাই দিম। বাকী লগৰ দুজন আছে, যাব ওলাইছোঁ ট্ৰেইনেৰে। তো ট্ৰেইনেৰে গ'লে আমাৰ বেছি সুবিধা হ'ব, কাৰণ হঠাৎ যাব ওলাইছোঁ, অলপ দূৰ হয়। তো বাইক বা গাড়ীত গ'লে আমাৰ অলপমান টাইমিংটো নিমিলে, তো সেইকাৰণে যাব ওলাইছোঁ। আৰু বাকী বৰ্তমান আছোঁ ছয়গাঁও ষ্টেচন, এইটো মোৰ পিছফালে ছয়গাঁও ষ্টেচন। তো বাকীখিনি দেখাই আছোঁ আৰু বাকী গৈ কথা পাতিম। পালোঁ ছয়গাঁও ষ্টেচন, এইটো ৰেল ষ্টেচন, সেইটো গোটেইবিলাক ট্ৰেইন আছে ইয়াতে। তো আহি লগৰ বন্ধুকেইজন আগত আছে, তো অলপমান কথা পাতি লওঁ। ট্ৰেইন আহি পোৱা নাই এতিয়ালৈকে, ট্ৰেইনখন আহি পাওঁতে অলপমান দেৰি হ'ব, তো অলপ ৱেইট কৰিব লাগিব আৰু ট্ৰেইনখন। তো এইখনতে আমি যাম এতিয়া। আমি আহি পালোঁ এতিয়া ট্ৰেইনৰ ভিতৰত আৰু বাকী এতিয়া ট্ৰেইন এতিয়া ষ্টাৰ্ট দিয়া নাই, তো যাব এতিয়া। তো বাকী গৈ আপোনালোকক দেখাই আছোঁ। এয়া চাওক, এয়া সৌৰভ আৰু ইপিনে আছে ধ্ৰুৱ। তো আমি তিনিওজন গৈ আছোঁ, ৰাস্তাত গৈ আপোনালোকক দেখাই দিম ধুনীয়াকৈ। ট্ৰেইন আৰম্ভ হয়, চলি আছে বৰ্তমান। আমি ট্ৰেইনৰ ভিতৰত আছোঁ, এতিয়া গৈ আছোঁ আৰু গৈ আপোনালোকক দেখুৱাম। এতিয়া ভিতৰতে আছোঁ আমি তিনিওজন। তো কেনেকুৱা ঠাইবিলাক পাওঁ দেখাই যাম ৰাস্তাত। আমি যাই আছোঁ সৌৰভ। সৌৰভ কেনেকুৱা লাগিছে? মজা 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 লাগিছে। আমি এতিয়া গৈ আছোঁ। তো আচলতে আমাৰ কোনো প্লেনিং নাছিল যে আমি এটা ব্লগ বনাম আজি, হঠাৎ আহিলোঁ কাৰণে এটা ব্লগ হৈ গ'ল। তো বাকী আগত গৈ পেলাই আপোনালোকক দেখাই আছোঁ। কেতিয়াবা আমি মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণেও কৰিব আহিব লাগে, নে কি কৰিব? একেবাৰে মানে যিমানে অলপ ফুৰা চকা কৰা যায় তেতিয়া মাইণ্ডবিলাক ভাল হয়। সেইকাৰণে মানে আচলতে ব্লগ বুলি হ'লে তেনেকুৱা কথা নাই, আৰু নিজৰ ৰাখি থৈ দিম ভিডিঅ'টো। আমি ক'ত গ'লোঁ, কেনেকৈ কি গ'লোঁ, পিছত চাবৰ কাৰণে আমাৰ ভাল লাগিব পিছত যেতিয়া চাওঁ। আজি আহি পুৰা মজা লাগিছে। 2 বছৰৰ মূৰত ট্ৰেইনত উঠিছোঁ, ভাল লাগি আছে, মজা লাগিছে। আপোনালোকে ভিডিঅ'টো চাই যাব আৰু মজা লৈ যাব। 2 বছৰ মই একদম সৰুতে ক্লাছ 9তে দি মই আহিছোঁ, একদম সৌৰভত আহিছোঁ আচলতে। মজা মজা আগত গৈ আছে আৰু ভাল যদি ঠাই দেখা পাম দেখাই দিম। ভিউ চাওক না ট্ৰেইনৰ পৰা, কি ধুনীয়া ভিউ আহি আছে একেবাৰে। দেখা পাইছে নে আগৰ সেউজীয়াবিলাক? এইবিলাক গোটাই ৰবৰৰ খেতি আপোনাৰ ইয়াতে। এইবিলাক গোটাই ৰবৰৰ খেতি, সেউজীয়া হৈ আছে যে এইবিলাক গোটাই ৰবৰ। তো এয়া পালোঁ দুধনৈ ষ্টেচন, সেইটো দুধনৈ ষ্টেচন গোটেইখিনি ইয়াতে দুধনৈ ষ্টেচন পালোঁ। ইয়াৰ পৰা আৰু যাব আছে বহুতখিনি, তো টাইম ল'ব। বাকীখিনি চাই থাকক আপোনালোকে। কৰোণাৰ কাৰণে ট্ৰেইনখনত মানুহে নাই আপোনাৰ, একদম খালী, গোটেই খালী, আপোনাৰ মানুহে নাই, একেবাৰে খালী। আমি কেইজনে গৈ আছোঁ এতিয়া, 3জন খালী। এয়া এতিয়া মোটামুটি আমি কৃষ্ণাই পালোঁ, কৃষ্ণাই ষ্টেচন। ইয়াৰ পৰা আমি গোৱালপাৰা পাম, গোৱালপাৰাৰ পিছত বঙাইগাঁও। মোটামুটি আৰু টাইম অলপ আছে। তো এতিয়া ট্ৰেইনৰ ভিতৰতে বহি আছোঁ। এয়া সৌৰভ, বাদাম খাই আছোঁ, বাদাম খাম আৰু। আমি আহি পালোঁ এতিয়া বঙাইগাঁও। বঙাইগাঁও আহি এইটো আচলতে বঙাইগাঁও ষ্টেচনো হয় আৰু জংচঙো হয়, দুয়োটাই হয়।
তো ইয়াত নামিলোঁ। ইয়াত নামি পেলাই মই অলপ আগৰ ফালে যাম, যাই পেলাই কি আছে কি নাই গোটেইখিনি চাই লওঁ, কাৰণ প্ৰথমবাৰ আহিছোঁ। এইটো ষ্টেচনটো বঙাইগাঁৱৰ আপোনাৰ যিটো ৰঙিয়া হৈ আহে আৰু এইটো যিটো আমাৰ গোৱালপাৰা হৈ আহে, এইটো বঙাইগাঁৱটো সংযোগী হয়, এইটো জংচং বুলি কয় আচলতে। তো এইটো আহিলে গোটেইখিনি ইয়ালৈকে আহিবে আৰু ইয়াৰ পৰা আপোনাৰ বেলেগ ফালে গুচি যায়। এইটো আমি ইয়াতে বঙাইগাঁৱত আছোঁ। তো এতিয়া তাতে টিকট কাউণ্টাৰত সুধি ল'লোঁ, এইটো টিকট কাউণ্টাৰ আছিলে। তো ইয়াতে সুধি পেলাই বাকী কেতিয়া যায় সুধিলোঁ। তো এতিয়া কৈছে কি 5টা বজাত ট্ৰেইন আছে বুলি কৈছে। তো 5টা বজাতলৈকে আমি অলপমান ইফালে সিফালে ক'ত কি আছে চাই লওঁ ঠাইখিনি। তো বঙাইগাঁৱত গতিকে বেছি দেৰি নকৰোঁ আৰু ক'ত কি আছে চাই লওঁ। তো এতিয়া আমি বঙাইগাঁও পালোঁ। বঙাইগাঁৱত পাই পেলাই ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাই, যেনেকৈ ভাবিলোঁ কি কিবা অলপ খাই লওঁ। হোটেল এখনত সোমালোঁ। তো খাই লৈ পেলাই আৰু বাকী কি হয় বাকী মই পিছত দেখাই আছোঁ। সকলোকে গৈ আছোঁ, তাতে কি পাম দেখাই দিম আপোনালোকক এবাৰ। এইটো হ'ল বাঘেশ্বৰী মন্দিৰ। তো এইটো বঙাইগাঁৱত আপোনাৰ এইটো বাঘেশ্বৰী মন্দিৰৰ ভিতৰ ভাগ। এইখিনি ভিতৰখিনি গোটেইখিনি মই দেখাই দিম কি আছে তেনেকুৱাকৈ। পিছে শিৱলিংগ, ইয়াতে চাতি বন্তি জ্বলায়, এইটো হৈছে শিৱলিংগ। বাঘেশ্বৰী মন্দিৰৰ মেইন ভাগটো যিটোত তাৰমানে আহি পেলাই সকলোৱে চাতি বন্তি জ্বলায়, এইটো মেইন মন্দিৰটো হৈছে এইটো। এই ভাগৰ ভিতৰখিনি দেখাই দিলোঁ। এতিয়া অলপ আগত চাহ বাগিচা এখন আছে, তো তাতে গৈ পেলাই অকণমান আপোনালোকক দেখাই দিম। তো এইখন বাগান মোটামুটি বঙাইগাঁৱৰ যিটো ৰেল ষ্টেচন আছে তাৰ পৰা মোটামুটি 7 কিলোমিটাৰমান আহিব লাগে ইয়ালৈকে, আৰু আহি পেলাই এইখন বাগান দেখা পাব। ধুনীয়া। তো আমি এতিয়া ঘৰলৈকে যাব ওলালোঁ বঙাইগাঁৱৰ পৰা। আৰু আজি ভিডিঅ'টো ইমানেই। তো ভিডিঅ'টো কেনেকুৱা পালে একবাৰ কমেণ্ট বক্সত জনাব। ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব। ধন্যবাদ।